ৰূপাঞ্জলি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি কচু শাকৰ ৰেচিপি এটা লৈ আহিছোঁ। মই এয়া কৰ্দৈ টেঙাৰ লগত বনাম আৰু মই কেনেদৰে বনাওঁ আপোনালোকে চাই থাকিব। এয়া মই নহৰু লৈছোঁ আৰু শুকান জলকীয়া লৈছোঁ। এইফালে মই এয়া কেৰাহীত তেল, হালধি আৰু জলকীয়া দি দিলোঁ আৰু এয়া মই কচুখিনিও বহাই দিছোঁ। খাবলৈ বহুতে বেছি সোৱাদ হয় কৰ্দৈ টেঙাৰ লগত। এয়া মই এতিয়া গৰম পানী দি দিছোঁ আৰু এতিয়া মই ভালদৰে উতলিবলৈ দিম ঢাকন দি কিনে। এয়া আমাৰ কচুখিনি ভালদৰে ধুনীয়াকৈ প্ৰায় সিজি আহিলে আৰু পানীখিনিও শুকাব আৰম্ভ কৰিছে। এতিয়া বেছি টাইম নালাগে। এয়া আমাৰ টেষ্টি কৰ্দৈ টেঙাৰ লগত বনোৱা কচু শাকৰ ৰেচিপি হৈ গ'ল আৰু খাবলৈ বহুতেই বেছি টেষ্টি আছিলে। আজিৰ ৰেচিপিটো ইমানেই।